নমস্কাৰ ৰাইজ, আজি মই ক'ব বিচাৰোঁ কাৰ্বি জনগোষ্ঠীৰ প্ৰজন্মক অনুপ্ৰাণিত কৰা এক কিংবদন্তি নায়কৰ বিষয়ে থং নকৱে, যোনে তেওঁৰ সম্পদৰ অধিকাৰ আৰু স্বৰাজৰ বাবে যুঁজিছিল। থং নকৱেৰ জন্ম হৈছিল কাৰ্বি আংলঙৰ এটা সৰু গাঁৱত। সৰুতে নিজৰ মানুহৰ নিজৰ পৰিচয় আৰু পৰম্পৰা বচাই ৰখাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ সাক্ষী হৈছিল। থং নকৱেৰ পিতৃ তেওঁলোকৰ সমাজৰ এজন সন্মানীয় বয়সস্থ আছিল। তেওঁ থং নকৱেক তেওঁলোকৰ ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণৰ গুৰুত্ব শিকাইছিল। সেই পাঠটো থং নকৱেৰ লগত গোটেই জীৱন থাকি গ'ল। থং নকৱে কাৰ্বি বংশ একত্ৰিত কৰি আহোম ৰাজ্যৰ শাসনৰ বিৰুদ্ধে এক সাহসী প্ৰতিৰোধৰ নেতৃত্ব দিছিল। তেওঁ নিজৰ জনসাধাৰণৰ অধিকাৰ, স্বৰাজ আৰু সাংস্কৃতিক সংৰক্ষণৰ বাবে যুঁজিছিল। থং নকৱেৰ সাহস আৰু কৌশলগত নেতৃত্বই তেওঁৰ জনসাধাৰণক নিজৰ অধিকাৰৰ বাবে থিয় দিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ দেখুৱাইছিল যে প্ৰতিকূলতাৰ সন্মুখীন হ'লেও অকিয়া আৰু দৃঢ়তাই ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। থং নকৱেৰ কাহিনী অসমৰ চাইকী সাংস্কৃতিক বৈচিত্ৰ্য আৰু সম্প্ৰদায়ৰ নেতৃত্বৰ শক্তিৰ উদযাপন। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। জয় হিন্দ, জয় অসম।